কবি নীলিম কুমাৰৰ কবিতাৰ শ্যামল চমুৱাৰ পাঠ ফুটুকি মাতৃগৰ্ভত যি শুই আছে। আঁঠু ভাজ কৰি টোপনি গলা নেকি ওলোমা বিচনাত অ ফুটুকি? 20 মিনিট তোমাৰ খবৰ নাই। ভালে আছানে তুমি? ভালে আছানে তুমি অ ফুটুকি? গজিছেনে তোমাৰ দুখন ভৰি, দুখন হাতত 10টা আঙুলি, দুটা কলা তৰাৰ চকু, চেপেটা নাকৰ দুটা ফুটা? গজিছেনে মূৰত তোমাৰ কোমল এডৰা চুলি? নিৰন্ধ্ৰ আন্ধাৰত আছানে তুমি উশাহ লৈ অ উশাহ লৈ? 20 মিনিট তোমাৰ খবৰ নাই। মই কাণ পাতি আছো, কাণ পাতি ফুটুকি। এবাৰ তুমি ধপ ধপ কৰা, এঙামুৰি দিয়া। মোৰ কাণৰ সুৰংগেৰে সুৰসুৰাই পঠোৱা তোমাৰ সেউজীয়া উশাহৰ সংকেত, তোমাৰ অদৃশ্য লিহিৰি আঙুলিৰে স্পৰ্শ কৰি শিহৰিত কৰা মোক ফুটুকি। অ মোৰ কণমানি অজন্মা, 20 মিনিট 20 ঘণ্টাৰ দৰে গধুৰ হৈ পৰিছে। পানীৰ মাজত তুমি যে থাকা, পানীৰ মাজত, পানীৰ মাজত অ ফুটুকি, পোৱানে শীত তুমি? কল কল পানীৰে আহেনে সপোন উটি? সোমাইনে তোমাৰ মগজুৰ কোমল কোহত কাঁহৰ বাতিৰ জিনজিনীয়া মাত বিন্ধি? তুমি আহিবা বুলি সাজি থৈছো দুবাহুৰ তোৰণত মোৰ আৱাহনী মুদ্ৰা। তুমি আহিবা বুলি ৰৈ আছে দুগ্ধ নিজৰা দুটা, এটা কেৰাহীত তুহৰ জুই, পানীৰ পাত্ৰ, নহৰু, তেল, বাটি, চামুচ, ফ্লাক্স, পানী, কাপোৰ, টাৱেল। মাটিৰ মেকুৰী, মাটিৰ হৰিণ, টাবৰ ফুল, কেলেণ্ডাৰ এখন। তুমি আহিবা বুলি সৰিয়হৰ এটা গাৰু। আৰু যদি ঘৰ থাকে তেতিয়ালৈ, দুৱাৰ থাকে তেতিয়ালৈ অ ফুটুকি। গুজি থম দুৱাৰ মুখত বগৰীৰ ডাল, হাজাৰ মাছে ফুটা কৰা মাছুৰ বুকু যেন ফুটা জাল। 20 মিনিট তোমাৰ যে সাৰ সুৰ নাই। আঁঠু ভাজ কৰি টোপনি গলা নেকি ওলোমা বিচনাত? দুলি দুলি টোপনি গলা নেকি নিজান আন্ধাৰৰ কোলাত? 20 মিনিট তোমাৰ সাৰ সুৰ নাই। তুমি আছাতো মোৰ ফুটুকি হৈ। 20 মিনিট 20 ঘণ্টাৰ দৰে গধুৰ হৈ পৰিছে। 20 মিনিট লোৰ দৰে কঠিন 20 মিনিট, যি 20 মিনিটত ওখ হৈ উঠিল মোৰ দুৰ্ভাৱনাৰ পাহাৰ। ডালে ডালে ফুলি উঠিল অজস্ৰ কলা গোলাপ, সৰি পৰিল ৰাতিৰ শেৱালি ভৰ দুপৰত। নিজান নিজান মোৰ আকাশেৰে উৰি গল কাউৰীৰ ছাঁ, সেমেকি গল মোৰ চকুৰ পোহৰ, খহি পৰিল মোৰ বগা হুমুনিয়া। দেৱালত ঠেকা খাই নিমখ নিমখ। মোৰ লুণীয়া বাছপাকুল মাতেৰে তোমাক মাতো, টোপনি গলা নেকি ফুটুকি? ফুটুকি উঠা, এয়া মোৰ হাতত ধৰা তোমাৰ তুলাৰ আঙুলিৰে ফুটুকি। ফুটুকি অ মোৰ কণমানি অজন্মা, এয়া তোমাৰ অবাক পিতাৰ কাতৰ কম্পিত হাত।